হাতীবন্ধা পঞ্চায়তৰ ১ নং বৰবাম গ্ৰাহা লাইনত সমাজসেৱক উত্তম গগৈ, এজেৱাইচিপি টেঙাখাট আঞ্চলিক সমিতি, সমাজসেৱক হিৰণ্য সোণোৱালৰ যৌথ উদ্যোগত বনাক্ৰান্তৰ মাজত আহাৰ বিতৰণ। টেঙাখাটৰ ঘুমতালত বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে মথাউৰি প্ৰায় ৫০ মিটাৰ টেঙাখাটৰ বহুসংখ্যক গাঁও হঠাতে জলমগ্ন হৈ পৰে। বিশেষকৈ চিগা অংশৰ গাতে লাগি থকা ঘুমতাল আৰু শামুকনি গাঁৱৰ ৰাইজৰ ঘৰ-দুৱাৰ, খোৱা বয়-বস্তু, কাপোৰ কানি, বাৰীৰ শস্যৰ লগতে পোহনীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হয়। এনে পৰিস্থিতিত টেঙাখাটৰ বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তি, বিভিন্ন ৰাজনীতি দল, প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে শিবিৰ স্থাপন কৰি পাৰ্যমানে সকলো প্ৰকাৰৰ সাহায্য প্ৰদান কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে টেঙাখাটৰ বিশিষ্ট সমাজসেৱক উত্তম গগৈ, এজেৱাইচিপি টেঙাখাট আঞ্চলিক সমিতি, সমাজসেৱক হিৰণ্য সোণোৱালৰ যৌথ উদ্যোগত বনাক্ৰান্তৰ মাজত মম, পানীৰ লগতে আহাৰ বিতৰণ কৰি এক মানৱীয়তা নিদৰ্শন দাঙি ধৰে। এই ক্ষেত্ৰত বিশিষ্ট সমাজসেৱক উত্তম গগৈ, হিৰণ্য সোণোৱাল, এজেৱাইচিপি টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱা সংবাদ মাধ্যমক এইদৰে কয়। আচলতে সঁচাকৈ এইটো এটা অতি দুখ লগা বিষয় যে আমাৰ যিটো ঘুমতালৰ মাথাউৰি ভাঙিলে, সেই পানীখিনি আহি আমাৰ বিশেষকৈ ১ নং বৰবাম গাঁৱৰে এটা অংশ গ্ৰাহা লাইন বুলি কয় আৰু ৰামকৃষ্ণ টি ষ্টেটৰ ওচৰতে আছে। তেওঁলোকৰ মানে প্ৰায় বহুত ক্ষতি হৈছে আৰু মানুহবিলাক আজিলৈকে তেওঁলোকে ভালকৈ শুবলৈ পোৱা নাই, ভালকৈ এসাঁজ মানে ধৰক কষ্টমতে খাইছে। গতিকে তেওঁলোকৰ যিবিলাক মানে দুখ কষ্ট সেইবিলাক এবাৰ আহি আমাৰ যিবিলাক সমাজকৰ্মী আৰু আমাৰ মাননীয় ধৰক দুলীয়াজান সমষ্টিৰ বিধায়ক আৰু যিমানবিলাক ধৰক তেনেকুৱা দল সংগঠন আছে প্ৰত্যেকে আহি চাওক, এবাৰ তেওঁলোকক সহায় কৰক। আৰু বিশেষকৈ তেওঁলোকৰ ওলোৱা সোমোৱা ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু বহুত দুখ কষ্টৰে তেওঁলোকে বাৰিষা কালি ওলোৱা সোমোৱা কৰে। আনকি শুকান দিনতো তেওঁলোকে বাইকখন ঠেলি কেনে ওলাবলগীয়া হয়। গতিকে গোটেই বিষয়টো চাই মেলি কেনে আপোনালোকে এবাৰ তেওঁলোকক সহায় সহযোগ কৰক। আৰু লগতে আমাৰ এই অঞ্চলত মানে এতিয়া অতি দুৰ্গন্ধ এটা পৰিস্থিতি হৈছে। ইয়াত ধৰক মহৰ কামুৰণিত আৰু তেওঁলোকে মানে ধৰক বিভিন্ন পোক পতংগ ওলাইছে। সেই গতিকে যিবিলাক ধৰক সামগ্ৰী ফেনাইলৰ পৰা ইত্যাদি আঁঠুৱা, টিপাল যোগান ধৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমিতো এতিয়া আজি বৰবামৰ ৰাইজে কোৱাৰ কাৰণে আমি আজি গ্ৰাহা লাইনলৈ আহিলোঁ। আজি আমি আহি কিনে নিজেই দেখিছোঁ যে ইয়াত যিসকল আদিবাসী লোক আছে তেখেতসকলৰ এই গোটেই ৰাস্তা পদূলিবোৰ ইয়াতো এতিয়াও পানীত ডুব গৈ আছে। আমি এতিয়া এডোখৰ ওখ ঠাইত আছোঁহি আৰু ইয়াৰ পৰাই আমি যিমান পাৰিছোঁ আজি ধৰক আপোনাৰ এজেৱাইচিপি আমাৰ তেখেতসকল আছে আৰু পৰিষদৰ ল'ৰাবিলাক আৰু আমাৰ বৰবাম গাঁৱৰে আমাৰ মেঘন আছে। তো তেখেতলোকে সহযোগত আজি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিলে। আৰু ময়ো ইয়াত পানীৰ অসুবিধাৰ কাৰণে পানী আৰু ৰাতি আন্ধাৰত থাকিবৰ কাৰণে এতিয়ালৈকে কাৰেণ্ট দিয়া নাই। ইয়াতো পানীৰ কাৰণে দিয়া নাই, সম্ভৱ হ'ব পাৰে। তো তথাপিতো মই তেখেতলোককো জনাম আজি গৈ। তো যদি পাৰে ইয়াত কাৰেণ্টটো দিব লাগে। এখেতলোকে আন্ধাৰত আছে পানীৰ মাজত, তো তেখেতলোকৰ কাৰণে কেণ্ডেলৰ ব্যৱস্থাও কৰিছোঁ আজি। আৰু তেখেতলোকৰ খেতি পথাৰবিলাকতো ডুবি গৈছেই। তো তেখেতলোকৰ এতিয়া কঠীয়াৰ ব্যৱস্থাটো এতিয়া আমি ডিব্ৰুগড় এগ্ৰিকালচাৰ অফিচতো জনাইছোঁ, নাহৰকটীয়াতো জনাইছোঁ যে কঠীয়াৰ ব্যৱস্থা তেখেতলোকেও কৈছে যে এইখিনি আমি ওপৰলৈ লিখি পঠিয়াইছোঁ। কিন্তু কথা হ'ল যে এতিয়া তেখেতলোকে যদি এবাৰ যদি খেতি কৰিব নোৱাৰিলে মানে কি হ'ব, অহা বছৰলৈ তেখেতলোকৰ মানে চাউলৰ নাটনি হ'ব। আৰু সেইটো কাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম এতিয়া তেখেতলোকৰ খেতি পথাৰখন যাতে আগৰ লেখীয়াকৈ আকৌ সোণোৱালী হওক। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে সমাজসেৱক উত্তম গগৈ, লগতে আমাৰ মাজত আছে আমাৰ টেঙাখাটৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক ৰাজু সোণোৱাল। আমি আজি তেওঁলোকৰে উদ্যোগত লগতে আমি আজি আমাৰ হাতীবন্ধা ১ নং বৰবামৰ আপোনাৰ গ্ৰাহা লাইনত আমি আজি খাদ্য সামগ্ৰী বিতৰণ কৰোঁ। আমি এই অঞ্চলত দেখিছোঁ যে প্ৰায় ৰাস্তা পদূলি পানীয়ে প্লাবিত কৰিছে। গোটেই মানুহৰ ঘৰত মানে আপোনাৰ জুই জ্বলাবলৈ জেগা নাই। আমাৰ মানে বহুত অসুবিধা হৈছে, জীৱ জন্তুবিলাকৰ অসুবিধা হৈছে। মানুহবিলাক প্ৰায় দেখিছোঁ যে আমি বহুত কষ্টত তেওঁলোকে ইয়াত আছে। গতিকে আমি আমাৰ চৰকাৰক তথা আমাৰ যি আছে আমাৰ জনপ্ৰতিনিধি আছে, আমি তেওঁলোককো এবাৰ চকু কাণ দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ এওঁলোকৰ ৰাস্তাটো বহুত বেয়া, তেওঁলোকৰ ৰাস্তাত গাড়ী সোমাবলৈ জেগা নাই, তেওঁলোকৰ বাইক সোমাবলৈ জেগা, এনেকুৱা অৱস্থা মানে আপোনালোকে এবাৰ আহি চাওকহি। আমাৰ
এই অঞ্চলত চাওকহি, চাই পিনে আপোনালোকে নিজে আহিলে আপোনালোকে পৰিস্থিতি বুজি পাব যে আৰু এই অঞ্চলৰ ৰাইজ কিটো মানে অসুবিধাত আছে। তেওঁলোকে যিহেতু এতিয়া আমাৰ বানপানী হৈ গ'ল আমাৰ টেঙাখাত অঞ্চলত, লগতে এই অঞ্চলটো প্ৰায় প্লাবিত হৈ গ'ল, তেওঁলোকো বহুত অসুবিধাত আছে। গতিকে আমি যি আছে আমাৰ জনপ্ৰতিনিধি আছে তথা আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আহি পিনে আমাৰ অঞ্চলটো চাই যাওক, আমাৰ ৰাস্তা পদূলিবিলাক আপোনালোকে চাই যাওক। যিহেতু এআঁঠু বোকা, মানুহবিলাকে কোনোমতে তেওঁলোকেতো দিন হাজিৰা নকৰিলেও নহয়, গতিকে তেওঁলোকে কোনোমতে বাগানত পাত ছিঙি তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছে। গতিকে এবাৰ খেতি পথাৰো নহয়, ধানবিলাকো প্ৰায় তেওঁলোকৰ মানে নষ্ট হৈ গৈছে। গতিকে চৰকাৰক যি আছে তেওঁলোকৰ প্ৰক্ৰিয়াৰে আমি যিমানখিনি পাৰে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাত নিউজ।